হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই এতিয়া গৈ আছোঁ এই ৰাস্তাৰ মাজত। আপোনালোকে দেখিবলৈ পাইছে মই ধুনীয়া ধুনীয়া আপোনালোকক লোকেশ্যন দেখাব গৈ আছোঁ। আৰু বিহু বুলি কি কৰিম, সেইটো কাৰণে আপোনালোকক ভাল ভাল লোকেশ্যন দেখাবৰ কাৰণে গৈ আছোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া ৰাস্তাত মই গৈ আছোঁ। এতিয়া এইবোৰ ওচৰ চুবুৰীয়া এইবোৰতো বহুত ধুনীয়া ধুনীয়া কোম্পানী আছে। এইবিলাকত বহুত ধুনীয়া ধুনীয়া হেৰি লোকেশ্যন দেখা পায়। সেইটো কাৰণে মই গৈ আছোঁ, আপোনালোকে চাই থাকক। মই ধুনীয়া ধুনীয়া প্লেচ দেখাই আছোঁ। চ' গাইজ, এইটো কিমান দূৰ ৰাস্তা হয়, গৈ আছোঁ। এতিয়া আপোনালোকক যিডোখৰ লোকেশ্যন দেখাম বুলি কৈছোঁ, এই লোকেশ্যনত মই গৈ আছোঁ। আপোনালোকক মই ধুনীয়া ধুনীয়া লোকেশ্যন দেখাই আছোঁ, আপোনালোকে চাই থাকক। এইবোৰ চব আমাৰ ওচৰে আৰু এইবিলাক কোম্পানী। তথাপিতো মই আপোনালোকক দেখাই আছোঁ এইবিলাক কিমান ধুনীয়া ধুনীয়া। এইবিলাক জমিন দেখিছে নাই, এইবোৰ ইমান ধুনীয়াকৈ চফা কৰিছে। এইবিলাক আপোনালোকে দেখা পাইছে। ইয়াত আৰু এটা নতুন কোম্পানী হ'ব, চাই থাকক। এই ৰাস্তাত মই গৈ আছোঁ। মই এতিয়া পালোহি, চাওক আপোনালোকে। এইটো কাৰণে আপোনালোকক ইউটিউব চেনেলত মই আগবাঢ়িব কৈ আছোঁ। আপোনালোকক ইউটিউবে ইমান ধুনীয়া আপোনালোকক অপশ্যন দিছে। এইটো কাৰণে আপোনালোকেও মোৰ নিচিনাকৈ সদায় আপোনালোকে যাব পাব। চাওক, এয়া মই বহুত দূৰ পাইছোঁহি। এতিয়া এইডোখৰ কাটি নিদিলা। চ' গাইজ, এতিয়া মই ফাইনেলি মই যিডোখৰ প্লেচ দেখাম বুলি কৈছিলোঁ, এইডোখৰ পাই গ'লোহি। এয়া আপোনালোকে চাব পাৰে। মই সেই তুলমূলকৈ অকণমান মই ব্লগিং কৰিব আহিছোঁ। এই ব্লগিং আপোনালোকে চাই থাকক। মই কেনেকৈ আপোনালোকক ভাল ভাল কণ্টেণ্ট লৈ আহিছোঁ, আপোনালোকে চাই থাকক। এয়া ধুনীয়া ধুনীয়া জেগাবিলাক আপোনালোকে চাই থাকিবলৈ পাইছে। আপোনালোকক মই মোৰ ভিডিঅ' চেনেল চাই থকা সকলোলৈ থেংক ইউ ছ' মাছ। আৰু চাই থাকক। আৰু অকল চাই থকাই নহয়, মোৰ ভিডিঅ' চেনেলটো আপোনালোকে ছাবস্ক্ৰাইবো কৰিব আৰু মৰম কৰিব, ছাপোৰ্ট কৰিব। মই এতিয়া আপোনালোকক আৰু ধুনীয়া ধুনীয়া কণ্টেণ্ট লৈ আহিম, মই আপোনালোকে দেখিবলৈ পাব। চ' গাইজ, এইবিলাক আপোনালোকে দেখি পাইছে। এইবিলাক যে ওখ ওখ এইবিলাক পানী টেংকি হয়। এইবিলাক কিমান ধুনীয়া জেগা। এইবিলাকত যে মই আৰু অকণমান যদি মোৰ ভিডিঅ'টো আপোনালোকে মোৰ ভিডিঅ' চেনেলটো যদি ছাবস্ক্ৰাইব কৰি মোৰ যদি ভিডিঅ' চেনেলটো এক্টিভ কৰি দিয়ে, আপোনালোকে যদি মৰম চেনেহ কৰি, তেতিয়া আপোনালোকক মই আৰু ধুনীয়াকৈ চিনেমা শ্বুটিং কৰি আপোনালোকক মই দেখাবলৈ মই হেৰি কৰি আছোঁ, চেষ্টা কৰিম। চ' গাইজ, মই এতিয়া আপোনালোকক দেখাই মই গৈ আছোঁ এতিয়া ৰাস্তাত। এতিয়া গৈ ৰুম পামগৈ। আৰু এগৰাকী মোৰ লগত আছে, মোৰ আজি কেমেৰামেন হৈছে। এই কেমেৰামেনকো আপোনালোকক মই দেখাই আছোঁ, আপোনালোকে দেখা পাব। বেচেৰাই ভালকৈ নাজানে, তথাপিতো মোৰ কাৰণে অকণমান কষ্ট কৰিছে। পিছলৈ আৰু জানিব। এতিয়া বৰ্তমান শিকাইছোঁ আৰু এইটো কাৰণে। চ' গাইজ, আপোনালোকে মৰম কৰক আৰু ভাল কেমেৰামেন মই লগত পাবলৈ। চ' গাইজ, এয়া মই প্লেচটো পাই গ'লোঁ। আপোনালোকে চাই থাকক। মই বহুত ধুনীয়া ধুনীয়া জেগা আপোনালোকক দেখাই আছোঁ। আপোনালোকে যদি মোৰ এই জেগাটো যদি আপোনালোকে চাবলৈ পাইছে, যদি ভাল লাগে, আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ' চেনেলটো। চ' গাইজ, এতিয়া মই গৈ আছোঁ। এয়া মোৰ লগৰজনী, চাই থাকক। আপোনালোকে একেই দেখিবলৈ হয় নাই? চাওকচোন। আমি এতিয়া ই মোক বহুত ছাপোৰ্ট কৰিছে আজি। চ' গাইজ, এতিয়া আমি ৰুম যাম। ৰুম গৈ পিনি আপোনালোকক আৰু কিবা কিবি দেখাই আছোঁ ধুনীয়াকৈ। ক'ত ক'ত গৈছোঁ, ক'ত কি কৰিছোঁ। মোৰ লগৰজনীয়ে হাই কৈছে আপোনাক।